নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টিত বকফুলৰ উপকাৰিতাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। বকফুল সকলোৰে চিনাকি গছ। বকফুলৰ গছৰ পাতবোৰ তেতেলী টেঙা গছৰ পাতৰ নিচিনা কিন্তু সেই বকফুলৰ পাতবোৰ অলপ ডাঙৰ। ইয়াৰে ঠাৰিৰ দুকাষে পাত ওলায়। ফুলভেদে বকফুলৰ ৰং দুইবিধ, বগা আৰু ৰঙা। এই বকফুল মানুহে ভাজি খায়। বকফুলৰ পাতত জ্বলা, তিতা আৰু মিঠা ৰস থাকে। বকফুলে শৰীৰৰ ছাল পৰিষ্কাৰ কৰে। কুকুৰীগনা বেমাৰতো বকফুলৰ পাত বা ফুল ঘিউত ভাজি খালে এই বেমাৰ ভাল হয়। কফ বেমাৰতো ইয়াৰ শিপাৰ ৰস বনাই মৌৰ লগত মিহলাই খালে সুফল পোৱা যায়। মিৰ্গী বেমাৰত বকফুল শুকাই গুৰি কৰি তাৰ লগত গৌমূত্ৰ আৰু জালুকৰ গুৰিৰ সৈতে মিহলাই এটা ঔষধ প্ৰস্তুত কৰা হয়। আৰু আজি আমাৰ থালিখনত বকফুল ভাজি কৰা হৈছে। এই থালিখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে সকলোৱে এই ভিডিঅ'টি আঁকোৱালি ল'ব আৰু যদি এই ভিডিঅ'টি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে এই ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব।